হেল্ল' বন্ধু বান্ধৱীসকল, ৰূপম বৰা অন্যতম মিনি ব্লগ শ্বৰ্টছলৈ আপোনালোকক স্বাগতম। আজি আমি আপোনালোকক দেখাবলৈ গৈ আছোঁ যোৰহাটতে থকা জাতীয় বীৰ লাচিত বৰফুকন মৈদাম, যি আপোনাৰ মানে এতিয়া খুব সুন্দৰকৈ মানে গঢ় দি উঠিছে। তো আজি আপোনালোকক আমি দেখাবলৈ চেষ্টা কৰিম, যিমান পাৰোঁ সিমান সুন্দৰ কিছু দৃশ্য। মই ইয়াত আগতো আহিছিলোঁ 8 বছৰমানৰ আগত। তেতিয়া মোৰ কোনো এনেকুৱা ধৰণৰ ভিডিঅ' কৰি ছ'চিয়েল মিডিয়াত আপলোড কৰিব পৰাকৈ তেনেকুৱা ধৰণৰ কোনো মোবাইল নাছিলে। তো 8 বছৰমানৰ আগতে যিটো পৰিৱেশ আছিলে, এতিয়া যথেষ্ট উন্নত মানৰ। তো আজি আমি আপোনালোকক যিমান পাৰোঁ সিমান দেখাবলৈ চেষ্টা কৰিম। আমি সোমাই আহিছোঁ। সোমাই অহা গেটৰ প্ৰথম মুখতে আছে জাতীয় বীৰ লাচিত বৰফুকনৰ মৈদাম। তো আমি প্ৰথমতে এইটো গেটখনৰ সৈতে এইটো দৃশ্য দেখাই ল'লোঁ। তাৰপিছত আপোনালোকক আমি দেখাবলৈ চেষ্টা কৰিছোঁ লাচিত বৰফুকনদেৱৰ যি মানে প্ৰতিমূৰ্তিভাগ বৃহৎ আকাৰে তাত স্থাপন কৰি ৰাখিছে। বৰ্তমান তাত কাম চলি আছে, গতিকে তাৰ ভিতৰলৈ আমাক যাব দিয়া নাই।